ধুনীয়া কণ্ঠত এই গানটো শুনিবলৈ পালে। তেজস্বিতা বৰুৱা আমাৰ মাজত সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব। তেওঁলৈ এনেদৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁ ঢুকুৱা 10টা দিনেই হ'লেও তেওঁ যেন আমাৰ মাজত এতিয়াও আছে তেনেকুৱাই লাগে। শক্তি দিয়ক তেওঁৰ পৰিয়ালটিক, যাতে এই মৃত্যু সহজভাৱে ল'ব পাৰে, কাৰণ কোনো মাক দেউতাকৰ কাৰণে ইমান সহজ নহয় নিজৰ কন্যাৰ অকাল মৃত্যু দেখাটো। গতিকে ভগৱানে তেওঁলোকক শক্তি দিয়ক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। তাকেই ক'লোঁ, যদি আপোনালোকৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।